গতিকে আমি আহ্বান জনাইছোঁ যিসকল জনজাতি মানুহে বিজেপিত সোমাই আছে, কাম কৰি আছে, আপোনালোকে স্বইচ্ছাৰে সেই বিজেপি ত্যাগ কৰি আপোনালোকে ওলাই আহক। চাওক, আমি যিহেতু ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন ছাত্ৰ সন্থা, গতিকে আমাৰ ৰাজনৈতিক বিষয়ত কিছুমান কথা কোৱাত অলপ অসুবিধা হয়। তথাপিতো আমি যিহেতু আমাৰ জনজাতিসকলৰ কিছুমান সমস্যা যেতিয়া আহে, তেতিয়া আমি ৰাজনৈতিক বিষয়লৈ আমি কিছুমান ক্ষেত্ৰত ক'বলগীয়া হয় বা মাত মাতিবলগীয়া হয়। আপোনালোকে দেখি পাইছে যে BTC নিৰ্বাচন সমাগত, আৰু সেই নিৰ্বাচনক লৈ কিছুমান ৰাজনৈতিক নেতাই আহি ইয়াত বিভিন্ন ধৰণৰ জনজাতিসকলৰ সাংবিধানিক অধিকাৰৰ ওপৰত তেওঁলোকে বক্তব্য ৰাখিছে। যিহেতু দিলীপ শইকীয়া ডাঙৰীয়া আহি ইয়াত কৈয়ে গ'ল যে BTCত নন প্ৰটেক্টেড যিসকল মানুহ আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত, তেওঁলোকো মাটি কিনিব পাৰিব। যিমানখিনি মানুহ আছে BTCত বসবাস কৰা মানুহ আছে, সকলোকে মাটি কিনাৰ অধিকাৰটো তেওঁ দিব বিচাৰিছে। যিহেতু তেখেতে কৈছে, আগতো আমি শুনিবলৈ পাইছোঁ যে তেখেতে কৈছে কাশ্মীৰত যেনেকৈ সকলো মানুহে মাটি কিনিব পাৰে, আৰ্টিকল সংশোধন কৰাৰ পিছত সকলো মানুহ মাটি কিনিব পাৰে, ঠিক তেনেদৰে ইয়াতো এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। তেখেতে যি 6 শিডিউলৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটো তেখেতে হানি কৰিব বিচাৰিছে। লগতে ইয়াত বিভিন্ন ধৰণৰ নেতাসকলে বিভিন্ন ধৰণৰ জনজাতিসকলৰ কিছুমান অধিকাৰ, সাংবিধানিক যি অধিকাৰ মৰ্যাদা, সেই মৰ্যাদাবিলাক হানি কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি আহ্বান জনাইছোঁ যিসকল জনজাতি মানুহে বিজেপিত সোমাই আছে, কাম কৰি আছে, আপোনালোকে স্বইচ্ছাৰে সেই বিজেপি ত্যাগ কৰি আপোনালোকে ওলাই আহক। আমাৰ লগতে যিহেতু আমাৰ বিজেপিৰ যি ST মৰ্চাৰ যিটো প্ৰেছিডেণ্ট আছিলে শিৱনাথ ব্ৰহ্ম, তেখেতক আমি ধন্যবাদ জনাইছোঁ। যিহেতু তেখেতে সেই যিটো জনজাতিসকলৰ ওপৰত যেতিয়া প্ৰশ্ন আহিছিল, এনেকুৱা ধৰণৰ এটা বিজেপিয়ে এটা মন্তব্য ৰাখিছিল ৰাজ্যিক সভাপতিয়ে, তেতিয়া তেখেতে এটা দৃঢ়তাৰে তেখেতে জনজাতিসকলৰ প্ৰতি সন্মান জনাই তেখেতে এই যি ইমান এটা ডাঙৰ মৰ্যাদা পদ তেওঁ ত্যাগ কৰি থৈ তেওঁ ৰিজাইন দি ওলাই আহিছে। গতিকে তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে ইয়াত আমি দেখিবলৈ পাইছোঁ UPPLৰ নেতা যিটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিগৰাকী EM আছে, তেখেতে আমি বক্তব্য ৰখা আমি শুনিবলৈ পাইছোঁ যে যেতিয়ালৈকে BTCত বা BTRত UPPL চৰকাৰ থাকিব, তেতিয়ালৈকে বোলে ইয়াত নন প্ৰটেক্টেড মানুহক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটিৰ পট্টা দিব বা মাটি কিনা বেচাৰ অধিকাৰ দিব, আৰু BTCত যি ট্ৰাইবেল বেল্ট এণ্ড ব্লক মাটি আছে, সেই মাটিসমূহ উচ্ছেদ নকৰে। গতিকে তেখেতসকলক আমি আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে এনেকুৱা ধৰণৰ এটা তুলুঙা মন্তব্য আগ নবঢ়াব। যিহেতু জনজাতিসকলৰ যিটো সাংবিধানিক এটা ঐতিহ্যমণ্ডিত সাংবিধানিক যিটো ন্যায্যপ্ৰাপ্য, সেই ন্যায্যপ্ৰাপ্যৰ ওপৰত আপোনালোকে খৰ্গ নকৰিব। যিহেতু আপোনালোকে এতিয়া আমাৰ BTCখন চলাই আছে, গতিকে আপোনালোকে ভাবিব লাগিছিল যে BTCখনত কেনেকৈ জনজাতিসকলৰ যি আহিন বা যিকোনো ক্ষেত্ৰত যি সাংবিধানিক অধিকাৰ, সেই অধিকাৰসমূহ আপোনালোকে সুৰক্ষিত কৰি ৰাখিব লাগিছিলে। গতিকে আপোনাক আমি আহ্বান জনাইছোঁ, আপোনালোকে এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য দিয়াৰ পৰা বিৰত থাকক। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে সেই বিশেষকৈ বিজেপি চৰকাৰখনে যে কাৰ্বি আংলঙতে হওক বা BTCতে হওক বা ডিমা হাছাওতে য'তে মতে ট্ৰাইবেলৰ মাটিসমূহত তেওঁলোকৰ চকু পৰিছে। তেওঁলোকে বিভিন্ন ধৰণৰ বাহিৰৰ পৰা অহা কিছুমান কৰ্পৰেট গোষ্ঠীক তেওঁলোকে মাটি গতাব বিচাৰিছে। সেই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ, আৰু এনেকুৱা কামবিলাকৰ পৰা বিজেপি চৰকাৰে যাতে জনজাতি অধ্যুষিত অঞ্চলত এনেকুৱা কামবিলাক নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু আমি জনজাতি ছাত্ৰ সন্থাই কিন্তু বিজেপি চৰকাৰৰ বিৰুদ্ধে অফেনলি আমি বিৰুদ্ধে থিয় হ'বলৈ বা ওলাই আহিবলৈ আমি বাধ্য হ'ম। ইয়াৰ কাৰণে একমাত্ৰ কিন্তু বিজেপি চৰকাৰ জগৰীয়া হ'ব। ধন্যবাদ।